নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ভাদৈ নিউজ। সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হাজাৰ হাজাৰ আছুৰ সদস্যই আজি বিপুল আদৰণি জনায় দুলীয়াজানত। সমগ্ৰ দুলীয়াজান অঞ্চলত নৱনিৰ্বাচিত সম্পাদকগৰাকীয়ে পৰিভ্ৰমণ কৰি দুলীয়াজানৰ আছু কাৰ্যালয়ত, তাৰ পাছত নাওহলীয়াত অৱস্থিত আছুৰ কাৰ্যালয়ৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি কাষৰীয়া অঞ্চলৰ নামঘৰসমূহত সেৱা জনায়। স্থানীয় ৰাইজে নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক বিপুল আদৰণি জনায়। দুলীয়াজানত অনুষ্ঠিত হোৱা সপ্তদশ অধিৱেশনত নৱনিৰ্বাচিত হৈ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি নিজ বাসগৃহত উপস্থিত হয়। উপস্থিত হোৱাৰ পাছতে তেখেতৰ মাতৃয়ে আশীৰ্বাদ দিয়াৰ লগতে আদৰণি জনায়। গৌৰৱ, কাৰণ ভগৱানৰ যি কৃপা, ৰাইজৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ, বন্ধুবৰ্গ আৰু সৰুসকলৰ মৰম চেনেহত যিখিনি আগবাঢ়ি গৈছে, আজি এই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ যি গধুৰ দায়িত্ব লৈছে, সেই দায়িত্ব যাতে মোৰ পাতি সকলো সমস্যাৰ হকে মাত মাতি যাবলৈ মোৰ মাতৃ হিচাপে আশীৰ্বাদ সদায় মোৰ চেষ্টা। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ নিৰ্বাচিত হোৱাৰ পিছত আজি পোনপ্ৰথমবাৰৰ কাৰণে আহি নিজৰ গৃহত উপস্থিত হৈছোঁহি। অধিৱেশনৰ কামত লাগি থকাৰ বাবে কেইবাদিনো অহা নাই। গতিকে আজি গাঁওবাসী ৰাইজে যি ধৰণে আদৰিছে, গাঁৱৰ নামঘৰ, ক্লাব, গাঁৱৰ ৰাইজে সকলোৱে যেনেকৈ আদৰিছে, আচলতে মনত খুব আনন্দ লাভ কৰিছোঁ। এই আনন্দ আচলতে তেওঁলোকে মনত উৎসাহ দিছে, প্ৰেৰণা দিছে, সাহস দিছে, যাতে আহি থাকিবলগীয়া দিনত অসমীয়া জাতিটোৰ কাৰণে, ৰাইজৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰি যাব পাৰোঁ। গতিকে এই সাহস, প্ৰেৰণা, উৎসাহ বুকুত বান্ধি আহি থাকিবলগীয়া দিনত সদৌ অসম ছাত্ৰ সন্থাক গতিবদ্ধ কৰিম। ছাত্ৰ ছাত্ৰীসকলক লৈ আগবাঢ়ি যাম। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সুৰক্ষিত ভৱিষ্যতক লৈ আগবাঢ়ি যাম আৰু জাতিৰ যিবিলাক জটিল সমস্যা আছে, সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত কাম কৰি যাম। গতিকে সকলো গাঁওবাসী ৰাইজক, দুলীয়াজানবাসী ৰাইজক, ডিব্ৰুগড়বাসী ৰাইজক, সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত এটাই অনুৰোধ, যাতে আহি থাকিবলগীয়া দিনতো সদৌ অসম ছাত্ৰ সন্থাক এনেকৈ আপোনালোকে সহায় কৰিব, এনেকৈ মৰম দিব, যাতে ছাত্ৰ সন্থাই ৰাইজৰ হৈ ভাল কাম কৰি যাব পাৰে। অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীসকলৰ এটা সংগঠন। গতিকে প্ৰথম আমাৰ দায়িত্ব হ'ব ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰা। কৰোণা মহামাৰী আমাক শিকাই গ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতটো আচলতে কিমান সুবিধাজনক, কাৰণ শ্ৰেণীকোঠা পাঠদানৰ বাহিৰে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত যে অন্ধকাৰ, এই কথাটো আমাক কৰোণা মহামাৰীয়ে শিকাই গ'ল। গতিকে এইবিলাক কাম হৈছে শিক্ষাৰ ক্ষেত্ৰত আমাৰ দীৰ্ঘদিনীয়া এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰ অভাৱ, যাৰ কাৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক ভৱিষ্যত সুৰক্ষিত নোহোৱা হৈছে। গতিকে আমি এটা কথা ছাত্ৰ সন্থাই প্ৰথমে কাম কৰি যাম যে ছাত্ৰ ছাত্ৰীসকলে যাতে যিয়েই নাহক বা যেনেকুৱা মহামাৰীয়ে নাহক, তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত যাতে অন্ধকাৰ নহয়, তাৰ কাৰণে এটা দীৰ্ঘম্যাদী পৰিকল্পনা আমি প্ৰথমে প্ৰস্তুত কৰিব লাগিব। এই ক্ষেত্ৰত অসমৰ শিক্ষাবিদসকল, বয়োজ্যেষ্ঠ ব্যক্তিসকল, শিক্ষাৰ লগত জড়িত ব্যক্তিসকল সকলোৰে সহায় সহযোগিতাত আমি এটা দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰি আহি থাকিবলগীয়া দিনত শিক্ষাৰ ক্ষেত্ৰত প্ৰথমে কাম কৰি যাম। ইয়াৰ লগে লগে বিদেশী সমস্যা, আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যা, বৃহৎ নদী বান্ধ, এইবিলাক যিবিলাক সমস্যা জাতীয় জীৱনৰ কাৰণে জটিল সমস্যা, যিবিলাক সমস্যাই জাতীয় জীৱনটোক সদায় কোঙা কৰি আহিছে, সেই সমস্যাবিলাকৰ সৈতে মাত মাতি যাম। আৰু লগে লগে ছাত্ৰ সন্থাক যাতে নতুন দিশত আগুৱাই লৈ যাব পাৰোঁ, ৰাইজৰ যে বুকুৰ এটা অনুষ্ঠান, এই অনুষ্ঠানটোক যাতে ৰাইজৰ বুকুৰ অনুষ্ঠান হিচাপে ৰাখিব পাৰোঁ, তাৰ কাৰণে ৰাইজৰ পৰামৰ্শ, আশীৰ্বাদ বা ৰাইজে যেনেকৈ বিচাৰে আমি তেনেকৈ কাম কৰি যাবৰ কাৰণে চেষ্টা কৰিম। বিদ্যালয় পৰ্যায়ৰ পৰা জড়িত হয় আৰু সম্পূৰ্ণকৈ জড়িত হৈছোঁ মহাবিদ্যালয় পৰ্যায়ৰ পৰা। মহাবিদ্যালয় পৰ্যায়ত ইয়াৰ পিছত নাওহলীয়া উপশাখা ছাত্ৰ সন্থাৰ উপদেষ্টা, নাওহলীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, ইয়াৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ কাৰ্যনিৰ্বাহক, পৰৱৰ্তী পৰ্যায়ত উপদেষ্টা, তাৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় সমিতিত 5 বছৰ দিন কাৰ্যনিৰ্বাহ কৰিছোঁ। তাৰ মাজতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ দুবাৰকৈ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছোঁ আৰু
কেন্দ্ৰীয় অধিৱেশনৰ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছোঁ আৰু এই সময়ত বিষয় বাছনি সভাই প্ৰতিনিধি সভাই আমাক সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ পদবী সাধাৰণ সম্পাদক হিচাপে বিবেচিত কৰিছে, গতিকে দায়িত্ব অৰ্পণ কৰিছে। গতিকে আশা ৰাখিছোঁ সকলো ৰাইজৰ সহায় সহযোগিতাত সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা সৰ্ববৃহৎ সংগঠনৰ এই গুৰুদায়িত্ব পালন কৰি যাবলৈ সক্ষম হ'ম। তাৰ কাৰণে সকলোৰে পৰা সহায় সহযোগিতা আশীৰ্বাদ দিহা পৰামৰ্শ কামনা কৰিছোঁ। শিক্ষাৰ ক্ষেত্ৰত আপুনি ক'ৰ পৰা আৰম্ভ কৰিছে? শিক্ষা আচলতে মই মোৰ গাঁৱতে থকা মধুটিং চাহ বাগিচাৰ এখন প্ৰাথমিক বিদ্যালয়ত মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিলে আৰু পৰৱৰ্তী সময়ত নাওহলীয়া গোপীনাথ বৰদলৈৰ পৰা মই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। তাৰপিছত দুলীয়াজান মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী আৰু অৰ্থনীতিত স্নাতক হৈছোঁ। পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই কেইবাটাও বছৰ তাত অধ্যয়ন কৰিছোঁ। সেই সময়ত মই সমাজ কৰ্ম বিভাগত মোৰ মাষ্টাৰ ডিগ্ৰী মই কমপ্লিট কৰিছোঁ। মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমত মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ। গতিকে শিক্ষা জীৱনৰ মোৰ মূলকৈ এইখিনিয়ে।